আসসালামু আলাইকুম নৱাজান কুক এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই বৰালি মাছৰ খুবেই টেষ্টি এটা ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আশা কৰিছোঁ আজিৰ ৰেচিপিটো আপোনালোকক ভাল লাগিব। এনেকুৱাকৈ জীয়া মাছৰ তৰকাৰী খাবলৈ বহুত সোৱাদ লগা হয়। আৰু ইয়াত মই অলপ সৰিয়হ লৈছোঁ, বগা সৰিয়হ, আপোনালোকে ৰঙা বা বগাও ল'ব পাৰিব। আৰু এতিয়া অলপ পানী দি অলপ সময়ৰ কাৰণে তিয়াই ৰাখি দিছোঁ। এইফালে মই মাছখিনি কাটি লৈছোঁ। মাছ গোটেইখিনি নবনাওঁ, সেইটো কাৰণে মই এটা মাছহে পিচ বনাই লৈছোঁ। বাকি মাছখিনি ফ্ৰিজতে ৰাখি দিম, যেতিয়া বনাম তেতিয়া কাটি পিচ বনাই ল'ম। এতিয়া ৰান্ধিবলৈ লোৱা মাছখিনি মই প্লেট এখনতে লৈছোঁ আৰু অলপ নিমখ দিছোঁ, অলপ জলকীয়া পাউডাৰ দিছোঁ, অলপ হালধি পাউডাৰ দিছোঁ। মছলাখিনি ভালকৈ মিক্স কৰি মাছত ভালকৈ সানি অলপ সময় ৰেষ্টত ৰাখি দিম। এফালে মাছখিনি ৰেষ্টত থাকক, বাকি কামখিনি কৰি লওঁ। আৰু এয়া মই সৰিয়হখিনি ভালকৈ ধুই লৈছোঁ। এনেকুৱাকৈ চেকনি এখনৰ সহায়ত ধুই ল'লে অলপ সুবিধা হয় ধুবলৈ। আৰু লগতে ৰঙা জলকীয়া 3টা দিছোঁ, অলপ পানী দিছোঁ। এতিয়া ভালকৈ পেষ্ট বনাই ল'ম। এয়া দেখক কিমান ধুনীয়াকৈ পেষ্ট বনাই লোৱা হৈ গৈছে। এনেকুৱাকৈ পেষ্ট বনাই ল'লে তৰকাৰীখন খাবলৈ বহুত ভাল লগা হয়। এফালে মই গেছত কেৰাহী বহাই দিলোঁ আৰু কেৰাহী গৰম হোৱাৰ পিছত অলপ তেল দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত এয়া মই ভাজিবলগীয়া মাছখিনিও দি দিলোঁ। মাছখিনি ভালকৈ ভাজি ল'ব লাগিব। ভালকৈ ভাজি লোৱা হৈ গৈছে, উঠাই প্লেট এখনতে ৰাখি দি আছোঁ। বাকি থকা মাছখিনিও ভালকৈ ভাজি উঠাই ল'লোঁ। ৰৈ যোৱা তেলতে পিঁয়াজখিনিও দি দিছোঁ। পিঁয়াজ মই ইয়াত 2টা মিডিয়াম সাইজৰ পিঁয়াজ লৈছোঁ। পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। এয়া ৰঙচুৱাকৈ ভাজি লোৱা হৈ গৈছে। এতিয়া মই বেছি আধা চামুচ নহৰু দিছোঁ। নহৰুখিনি দিয়াৰ পিছত অলপ সময় ভালকৈ ভাজি লৈছোঁ, কেঁচা গোন্ধটো যোৱালৈকে ভালকৈ ভাজি লোৱা হৈ গৈছে। এতিয়া এয়া মই সৰিয়হৰ পেষ্টখিনিও দি দিলোঁ। এতিয়া এইখিনিও মই ভালকৈ ভাজি ল'ম, কেঁচা গোন্ধটো যোৱালৈকে ভাজি ল'ম। আৰু অলপ সময় লৈ ভাজিব লাগিব। এইখিনি ভাজোতে এয়া ভালকৈ ভাজি লোৱা হৈ গৈছে। এতিয়া অলপ পানী দিছোঁ মছলা পাউডাৰখিনি ব্যৱহাৰ কৰিবলৈ। সোৱাদ অনুযায়ী নিমখ দিছোঁ, জলকীয়া পাউডাৰ এচামুচ দিছোঁ, হালধি পাউডাৰ এচামুচতকৈ অলপ কমকৈ দিছোঁ, জিৰা ধনিয়া পাউডাৰ বেছি আধা চামুচকৈ দিছোঁ। মছলাখিনি ভালকৈ মিক্স কৰি লৈ অলপ সময়ৰ কাৰণে ঢাকনখন লগাই দিম। অলপ সময়ৰ কাৰণে ঢাকনখন লগাই দিছোঁ আৰু অলপ সময় পিছতে এয়া ঢাকনখন আঁতৰাই দিলোঁ। মছলাখিনিও ভালকৈ ভুনি লোৱা হৈ গৈছে। অলপ লৰাই দি আছোঁ আৰু এতিয়া অলপ জোল ৰাখিবলৈ পানী দিছোঁ। লগতে মাছৰ মাথাটোও দিছোঁ, ভিতৰৰ পৰা ভালকৈ সিজিবলৈ। আৰু এতিয়া অলপ সময়ৰ কাৰণে ঢাকনখন লগাই দিছোঁ। অলপ সময় পিছতে ঢাকনখন আঁতৰাই দিলোঁ। এতিয়া ৰৈ যোৱা মাছখিনিও দি দিছোঁ। মাছখিনি দিয়াৰ পিছত আকৌ অলপ সময়ৰ কাৰণে ঢাকনখন লগাই দিছোঁ। অলপ সময় পিছতে ঢাকনখন আঁতৰাই দিছোঁ আৰু এতিয়া অলপ সময় ঢাকনখন নলগোৱাকৈ উতলিবলৈ দিছোঁ। পানীখিনি অলপ কমিবলৈ, জোলটো অলপ গাঢ়া হ'বলৈ। তৰকাৰীখিনি ৰেডি হৈ গৈছে। দেখক, দেখিয়ে গম পাব খাবলৈনো কিমান সোৱাদ লগা হৈছিলে। বহুত সোৱাদ লগা হৈছিলে। আপোনালোকে এনেকুৱাকৈ বনাই নেখালে এবাৰ হ'লেও বনাই খাই চাব। যদিহে ৰেচিপিটো ভাল লাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ফেচবুকত চালে মোৰ পেজটো ফ'ল' কৰি থ'ব। লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আজিলৈ ইমানতে সামৰিছোঁ। আকৌ আহিম অন্য এটা ৰেচিপি বা ভিডিঅ'লৈ। আল্লাহ হাফিজ।